নমস্কাৰ, মই যদি আপোনাক সকলোকে মোৰ চেনেল মাই লাইফ ডব্লিউলৈ বহুত বেছি স্বাগতম জনাইছোঁ। আজি হৈছে এটা শুভ দিন, বিশ্বকৰ্মা পূজা। সকলোকে বিশ্বকৰ্মা পূজাৰ শুভকামনা জনালোঁ। আৰু আজি এটা স্পেচিয়েল ডে হয়, আজি মোৰ সৰু ভণ্টিৰ বাৰ্থডে হয়। গতিকে যি বাৰু আপোনালোকক দেখুৱাই থাকিম, তাকে চাই থাকিব সকলোকে। ধন্যবাদ। এয়া দেউতাই পূজা কৰি আছে। আমাৰ প্ৰতি বছৰে বিশ্বকৰ্মা পূজাত এনেকৈ শৰাই এখন আগবঢ়ায়। অকল বিশ্বকৰ্মা পূজা বুলি নহয়, সেইদিনাখন আমাৰ সৰু ভণ্টিৰো জন্মদিন হয়। সেইবাবে প্ৰতি বছৰে শৰাই এখন দিয়েই আমি সৰুৰ পৰা দেখি আহিছোঁ। দেউতাই সেৱা জনোৱাৰ পিছত মায়েও কৰি আছে। দুইজনে সেৱা কৰাৰ পিছত আমিও সেৱা জনালোঁ। আৰু আজি আমাৰ ব্ৰেকফাষ্টটো অকণমান হেভি হয়। হেভি মানে কি, বাৰ্থডে বুলি মায়ে পায়স বনাইছে। আমি পায়স আৰু লুচি খাম। এয়া ভণ্টিয়ে আমাক মাতি আছে চাহ খাবলৈ। প্ৰায় ৰেডি হৈছে আৰু এতিয়া সেৱা জনোৱা হ'ল যিহেতুকে সকলোৰে। গতিকে আমি এতিয়া লুচি আৰু পায়স খাম, লগতে একাপ গাখীৰৰ চাহ। আমি এইখিনি ব্ৰেকফাষ্টখিনি কৰি লওঁ মানে আপোনালোকে চাওক। এটা মই অকণমান ক্লিপ ৰাখিছোঁ। যোৱাকালি ৰাতিৰ মানে ভণ্টিৰ বাৰ্থডে কেক এটা বনাইছিলোঁ আৰু কেকটো ৰাতি 12টা বজাত কাটিছিলোঁ। অকণমান ভিডিঅ' কৰিছোঁ, সেইখিনি আপোনালোকে চাই লওকচোন কেনেকুৱা লাগিছে। আৰু ভিডিঅ'টো পাৰিলে শেষলৈকে চাব। চাই যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু সকলোকে ইম্পৰ্টেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে চাই থাকক। আমি দুকপিমান ফটো উঠিছিলোঁ। ভণ্টিয়ে কেকটোৰ ফটো উঠাইছিলে আৰু আমিও উঠিলোঁ একপি। আমাৰ শৰাইখন ভাঙিলে আৰু এতিয়া মায়ে যা যোগাৰ কৰি আছে ওচৰৰ কেইঘৰ মানুহক প্ৰসাদ দিবলৈ। এয়া মায়ে যা যোগাৰ কৰিছে, তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অকণমান। মমো খোলা, খেলিম খোলা বুলি কয়। এইফালে এইফালে পৰি যাবা ভৰি দুখ পাই যাবা। লাহে লাহে যোৱা। মাহেকীয়া কইনা কৰিলে, তাকো ভিডিঅ' কৰিবলৈ নাপালোঁ, চব খুলি দিলে। তথাপি দুখনমান ফটো উঠাইছোঁ, তাকে আপোনালোকক দেখুৱাইছোঁ। আমাৰ এইজনী কইনাজনী।